Hey, welcome back to my YouTube channel, guys. So, আজি again আহিলো এটা নতুন ব্লগৰ হৈতে মানে বহুত দিন মানে 2 week বা 1 month হল সাগে মানে বহুত দিন মানে মই কন্টেন্ট বিচাৰি বেছি নাপাও সেই কাৰণে আৰু বেছি মেইন কথা বেছি নুলাও আৰু এতিয়া কৰোনা টাইম মানে লকডাউন খুলে লাহে লাহে তো এটা লাহে লাহে অলপ ব্লগ পাবো ধামাকা তো ষ্টে টিউন হেবোৰৰ কাৰণে তো এটা ৰিসেন্ট মানে কিবা কি ব্লগ ভাবি আছো প্লেনিং কৰি আছো বাট মানে টাইম পোৱা নাই যাব কাৰণে আৰু কলেজ টিউচন এইবিলাক থাকে তো আজি এটা মানে ডেইলি ব্লগ টাইপ আৰু মানে বহুত দিন ব্লগ দিয়া নাই কাৰণে আজি আহিছো এটা নতুন ব্লগৰ হৈতে তো চাই থাকক আপোনালোকে লাষ্টলৈকে আৰু গাইজ মানে আজি ব্লগটো মানে কোনো এনেকুৱা ব্লগ নহয় যে মানে কিবা জাগাত যাম বা প্লেনিং এনেকুৱা নহয় মানে জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ আৰু মানে যি দেখা পাই ৰেকৰ্ড কৰিম যাতে আপোনালোকক দেখা পায় মানে কি হয় থাকে মানে ডেইলি আৰু মানে কি হৈ আছে তো এইবিলাক তো সেইটো কাৰণে ওলাই আহিছোঁ তো এতিয়া যাম কিবা কিনিব লগা আছে এইটো কিনিম তাৰপিছত যাম এটা প্লেচ তো ভবা নাই কি ক'ত যাওঁ কিন্তু যাম আৰু মুঠতে I got a plan, I'm the man, now I'm teaching the game, a veteran, better than anybody else who tests me, I'm ready, looking at my hand and it's steady, I'm trying yak sak suri ek number sur korbaisi wal par hoy gane মানে গাইস মোৰ চুলি কিনে লাগাতকৈ বেছি দীঘল হৈছে মেগি হৈ গৈছে মানে উপায় নাই আৰু অলপ দীঘল কৰি চাইছিলোঁ এবাৰ মানে কেনেকুৱা লাগে তো ভালে লাগে তো মানে 6 তাৰিখৰ পৰা আমাৰ কলেজ খুলিব তো কলেজ খুলিলেতো কাটিব লাগিব মানে আমাৰ কলেজত মানে দীঘল চুলি এলাও নকৰে সেইকাৰণে চুলি তুলি কাটি আৰু একদম পুৰা মানে ভদ্ৰ হৈ যাব লাগিব আৰু একদম পুৰা গাইজ কেতিয়াবা গাড়ী চাড়ী কিনিব মন যায় 4 চকীয়া তো ইয়াতে আহিব পাৰে তো ইয়াতে আহিব পাৰে মানে ই এখন গাড়ী লম কৰি আছে কিন্তু ইয়াৰ বেচাৰে পইচা নাই তো ইয়াক যোনে যেনেকৈ মানে সহায় কৰিব ইয়াক অলপমান মানে দান চান দিব ভিক্ষা শিক্ষা দিব আৰু এনেকৈ আৰু আপোনাৰ যদি গাড়ী লৈ ইয়াতে আহিব গাড়ী চাড়ী কিনিব ইয়াক কণ্টেক্ট কৰিব ইয়াৰ বাপেকৰ হয় এইখন सर्किट एक काम कर এইটো চাওক আৰু একদম মানে সুগন্ধ ৰাজ মানে য'ত মানে আপুনি অমৃতৰ গন্ধ পাব ইয়াতে এইটো মই বৰ্তমান মানে উপভোগ কৰি আছোঁ গাইজ মোৰ ভইচটো আপোনালোকৰ তাতে গৈছে নাই মই ভালকৈ নাজানো মানে মই মাইক ইউজ কৰা নাই তো সেইকাৰণে মানে চবফালে গাড়ী চলি আছে না আৰু পাব্লিকৰ মাজত সেইকাৰণে যদি শুনা পোৱা নাই তেতিয়াহ'লে আপোনালোকে আৰু অলপ বুজাবুজি কৰি ল'ব আৰু মানে মিলামিলি কৰি শুনি ল'ব বুজি ল'ব তো বৰ্তমান মই আহি পালোঁ মানে বজাৰ মানে ই বোলে কিবা ল'ব আৰু চাওক কি লয় আপোনালোক দেখাই আছোঁ मजा आया motivated by enemies setting up shop so everybody remember me and now I am not going through life regretful একদম পুৰা মাৰ্কেট উঠাম বুলি আহিছে মজা লাগব মজা তো গাইছ বোলে এনেকা চলি ৰাখব এইবাৰ তো কেনেকুৱা লাগব মানে তলত কৈ দিব কমেণ্ট বক্সত তো মানে ল'ৰাটো অলপ হেভি হেণ্ডচাম মানে একদম পুৰা তো কেনেকুৱা লাগিব কৈ দিব কমেণ্ট বক্সত ইও মানে কমেণ্টবিলাক বহুত চাই থাকে বহুত আগ্ৰহীও হয় মানে ই একদম পুৰা সেই ল'ৰাটো যদি ভাল লাগছে তেতিয়াহ'লে কমেণ্টত মানে তলত জনাই দিব ই মানে একদম পুৰা মানে ছিংগল প্ৰাণী জন্মগত ছিংগল মানে একদম পুৰা তো মোক কৈ থাকে খালি মানে ইয়াক বোলে কিবা লাগে কি লাগে जीएफ लगे रोज बोलता है भाई एक जीएफ दे दो मुझे जीएफ दे दो चलो जीएफ क्या दुकान में मिलने वाला चीज है मैं इसको दे दूं गाइस मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ और कारते किधर रहते मैंने शूटिंग चली আছে তো মানে তাতে সাপ শুটিং খন नहीं সেয়া চাওক ইয়াতে মানে শ্বুটিং চলি আছে কাৰাতে কিটৰ শ্বুটিং চলা নাই প্ৰেক্টিচ চলি আছে তো যদি আপোনালোকৰ শিকিব ইচ্ছা আছে ইয়াতে আহিব আৰু এটা হু হা জুং চাং যি কৰে কৰিব তো এটা আহিব জইন কৰিব ফিল্ডত ইয়াতে মানে ফুটবল খেলাও হয় আৰু মৰ্ণিং মানে ক্ৰিকেট খেলাও হয় তো আপোনালোকে আহিব খেলিব এনজয় কৰিব তো কৰিব চব ঘৰিব ক Hey guys, আহি আছে আমাৰ মেইন মানুহটো যোনটো আমাক মাতি কিনে কেতিয়াবা নহয় মানে ফোনটো নধৰে কিবা কৰি তো পইচা উঠা নাই চাগে ভালকে কাণত কিবা লুকাই চুকাই আহিছে একদম আমাৰ মাজত আহি পাইছে শ্ৰী জোট কৃপাংকৰ তালুকদাৰ बुरा लगता है भाई आप लोग भी जानते हो
তো আমার মাঝে আহিছে কৃপাঙ্কৰ বৈশ্য আজি একদম পুৰা ইয়াৰফোন লগাই একদম ফুল হৈ আহিছে একদম পুৰা কুল মানে একদম পুৰা কুল জেক কুল বয় একদম বয় কৃপাঙ্কৰ কুল বয় They love me, you can't touch me, nah, can't trust me. I'm too lucky. Look at me, look at you, what you see, what you do. Baby, please think it through, drink it up, enjoy the view. MVP. Hello guys. Yo guys. Shilimor video আছে পুরা পাহাড়ৰ ফালে যাম এতিয়া চাওক পুরা পাহাড় আছে ইফালে এই পাহাড় কি ভয়া নাযায় আৰু আপুনি কিবা চাওক এই গাখীৰ লৈ আহিছে এটা পাহাড় গাখীৰৰ ৰাস্তা হ'ব আপোনালোকৰ কাৰণে বনাইছো এটা পুখুৰী যদি আপোনালোকে গা চা ধুব মন তেতিয়া আহিব ইয়াতে তো মানে পানী বহুত বহুত কম আছে আহিব গা চা ধুব আৰু একবাৰ ধুই কেনে দুইবাৰ ধুব মন নাযাব তো হেয়াই মোৰ পুখুৰীৰ যাদু ভিউছা না ভিউছা কি মজা ভিউ বে ভিউছা আকৌ ৰাতি হ'ব লাহেকৈ ৰাতি হ'ব এতিয়া পুৰা আন্ধাৰ হৈ যাব এই জাগাখিনি এলিকা মনটো ভাল লাগে মানে প্লেচটো ইমান ধুনীয়া ন yes boss সিঙ্গেল প্লেস কি মজা লাগে আর একদম মজার কথা নাই সিঙ্গেল চলির কাৰণে বেস্ট জাগাত हम मालूम है तेरे बाप को मत सिखा चल where are you man এই ভিডিওটো ভাল লাগিছে দেন লাইক শেয়ার কমেন্ট সাবস্ক্রাইব কৰি দিব আৰু জ্যোতিষমানটো ইনষ্টাগ্ৰামত আছে আইডিটো ফলো কৰি দিব তাক বহুত কষ্ট কৰি ৰিল বনায় ধুনীয়া কন্টেন্ট দিয়ে সাবস্ক্রাইব কৰি দিব তো সাবস্ক্রাইব কৰিব কিন্তু সাবস্ক্রাইব কৰিব সাবস্ক্রাইব মাস্ট বি বহুত কষ্ট হয়তো নতুন নতুন জায়গা দেখো আপোনালোক ইমান ধুনীয়া ধুনীয়া আৰু দেখাম ভৱিষ্যতেও আহি থাকিব হ'ব হ'ব 50 रुपीस কাট যদি ভিডিওটো চাই ভাল লাগিল দেন লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব আৰু যদি মোক আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰা নাই দেন ফলো কৰি ল'ব তো গাইস হেভ এ নাইস ডে এন্ড গুড বাই